ওম শ্ৰী মহালক্ষ্মী নমঃ। মই আগৰ ভিডিঅ'ত লক্ষ্মী দেৱীৰ পাঁচালী, লক্ষ্মী দেৱীৰ অষ্টোত্তৰ শতনাম আৰু লক্ষ্মী ঘট পতাৰ নিয়মসমূহ দি থৈছোঁ। এইবাৰ এইটো ভিডিঅ'ত লক্ষ্মী পূজা তিৰোতাসকলে কিদৰে ঘৰতে বহি নিজেই কৰিব তাৰ ওপৰত এইটো ভিডিঅ' আগবঢ়ালোঁ। আপোনালোকে হাতত এটা স্বচন্দন ফুল লৈ নম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰৰে কণ্ঠপুষ্প ধূপ দীপ নৈবেদ্য অৰ্পণ কৰিব। যথা এজ কণ্ঠ শ্ৰী মহালক্ষ্মী নমঃ, এতৎ পুষ্পং শ্ৰী মহালক্ষ্মী নমঃ, নমঃ বিষ্ণু সুপ্ৰক্ষিত হস্তু। এই মন্ত্ৰকৈ ধূপত সামান্য পানী ছটিয়াই দিব। তেনেদৰে দীপতো দিব। তাৰ পাছত এতে কণ্ঠপুষ্পে ধূপায় নমঃ বুলি ধূপক ফুলেৰে পূজা কৰিব। এযোৰ ধূপ শ্ৰী মহালক্ষ্মী নমঃ বুলি ঘটত ফুল দিব আৰু 3 বাৰ দেৱীৰ উদ্দেশ্যে ধূপ সোঁ হাতত লৈ ঘূৰাব। এতে কণ্ঠপুষ্পে ঘৃতপ্ৰদীপায় নমঃ, এজ ঘৃতপ্ৰদীপ শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰেৰে ধূপৰ দৰে ঘৃতপ্ৰদীপো 10 বাৰ ঘূৰাব। তাৰ পাছত নৈবেদ্যত পানী ছটিয়াই দি এতে কণ্ঠপুষ্পে নৈবেদ্যায় নমঃ বুলি নৈবেদ্যত ফুল দিব। এইটং নৈবেদ্যং শ্ৰী মহালক্ষ্মী নিবেদয়ামি বুলি নৈবেদ্য অৰ্পণ কৰিব আৰু তাৰপিছত ধ্যান কৰি লক্ষী পুথি আৰু লক্ষী পাঁচালী পঢ়িব। পাঠৰ শেষত পুষ্পাঞ্জলি দিব। মই পুষ্পাঞ্জলি মন্ত্ৰ আগৰ ভিডিঅ'ত দি থৈছোঁ। থেংক ইউ ফৰ ৱাচিং।